হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। যি এটা ঘৰুৱা ব্লগ বনাম বুলি ভাবিছোঁ, মানে এই পুৰা অ'ত যোৱা ত'ত যোৱা তেনেকুৱা ধৰণৰ ভিডিঅ' পাই আছে। তো আজি ভাবিছোঁ ঘৰুৱা ব্লগ এটাই বনাওঁ। কিন্তু আজিও মানে মই কলেজ যাম বুলি ভাবিছিলোঁ। এওঁ মানে ক'লে আজি কলেজ যাব নালাগে, যিহেতু পাপু ঘৰত এৰি থৈ যাওঁ। তো সি বহুত বেছি কষ্ট পায়, মোৰো এৰি যাব মন নাই, কিন্তু উপায় নাইকিয়া নিচিনা হৈছে। এডমিশ্যনো ল'লোঁ, আকৌ কামটোতো সোমালোঁ। এতিয়া কামেই পাপুক লৈ কৰি যাব লাগিব, তাকো চাব লাগিব, নিজৰ দায়িত্বখিনিও পালন কৰিব লাগিব। আমাৰ সকলোৰে জীৱনত সমস্যা থাকে, তো সমস্যাবোৰ পাৰ কৰি কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ সেইটোৱেই ডাঙৰ কথা হয়। আজি ঘৰুৱা ব্লগ এটা বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। কিন্তু আমাৰ আইমেণ্টৰ বাইদেউ, জুলকা বাইদেউ আৰু মই আজিও লগ হোৱা কথা আছিলে। বাইদেউক মানে মই ক'লোঁ যে আমাৰ ঘৰলৈ আজি আহক, আমাৰ ঘৰলৈ মাতি দিছোঁ। এতিয়ালৈ বাইদেউহঁত আমাৰ ঘৰলৈ আহিব তেনেকুৱাই হৈ আছে, কিন্তু নাজানো আৰু ডিচিশ্যন চেঞ্জ হ'বও পাৰে। ভাবিছোঁ ঘৰুৱা ব্লগ এটা বনাওঁ। এয়া বিচনা উঠোৱাই নাই, এওঁ মানে গ'ল 5টা বজাতে, তো তেতিয়াই উঠিলোঁ, কাম বন হ'ল, ভাত পানী বনোৱা হৈ গ'ল। অকণমান ভিডিঅ' বনাই ৰাখিছিলোঁ, সেইখিনি আপোনালোকক আগবঢ়াম বাৰু। তো সেয়াই আৰু দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বহুত বেছি কাম আছে, তো কাপোৰ ধুবও লাগিব, ঘৰ কাঠি গোটেই মুচিম বুলি ভাবিছোঁ। ঘৰত থাকিলে এনে ধৰক ক'ৰবাত গ'লে মুচোঁ, দৌৰা দৌৰি হয়। তো আমাৰ যিহেতু মাটি ঘৰো আছে, পকা ঘৰো আছে, তো দুইটাই মুচিব লাগিব। তো গোটেইবিলাক কাম কৰোঁ। ফাৰ্ষ্ট টাইম যিহেতু ৰন্ধা বঢ়া হৈ গ'ল, ময়ূৰক খুৱাই লওঁ। তো এতিয়া 8টা বাজিলে, তাক খুৱাবৰ টাইম হৈছে, তো তাক খুৱাই লওঁ। আপোনালোকক লগ পাইছোঁ, চাই থাকিব ভিডিঅ'টো। ৰাতিপুৱাৰ পৰা কি কৰিছোঁ সম্পূৰ্ণ আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ। ৰাতিপুৱা আমিতো ভাত বনাই ভাতেই খালোঁ, সদায় খাওঁ বাৰু ৰাতিপুৱা ভাত, অকণমান হ'লেও খাওঁৱেই মই। বাকী ভাইটিহঁতেও খায়, এওঁ নোখোৱাকৈ গ'ল, 5টা বজাতে গৈছে যিহেতু। আমি খালোঁ, মা দেউতাই কিন্তু ভাত নাখায়। এতিয়া 10টা বাজিল, ৰুটি বনাব ওলাইছোঁ, আটা মুঠি আছোঁ। মানে আমাৰ ঘৰত মিস্ত্ৰী লাগি আছে, তো মিস্ত্ৰীক দিবৰ বাবে আটা মুঠি আছোঁ। সেয়াই আৰু দিনটো কি কৰোঁ কি নকৰোঁ সম্পূৰ্ণ কাৰ্যসূচী দেখুৱাব চেষ্টা কৰিম। সম্পূৰ্ণ এটা ঘৰুৱা ব্লগ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। দুপৰীয়া যে কাপোৰ ধোৱা ভিডিঅ' অকণমান বনাই আপোনালোকক
দেখুৱাইছিলোঁ। তাৰপিছতে ভাত বনালোঁ। তো ভাত বনাওঁতে ভিডিঅ' নবনালোঁ কাৰণ ভাতৰ লগত বৰ বিশেষ স্পেচিয়েল একো নাছিলোঁ আৰু ইমান বেছি গৰম আছিল, তো ভিডিঅ' বনাবৰ অৱস্থা নোহোৱা হৈ গৈছিল। ভাত বনাই হোৱাৰ পিছতে বাইদেউহঁত আহিলে। বাইদেউহঁতৰ লগত যিখিনি কাম আছিল সেইখিনি কৰি ল'লোঁ। তাৰে অকণমান ভিডিঅ' বনাই ৰাখিছিলোঁ, ভিডিঅ'টো আপোনালোকৰ মাজত দিম। বাইদেউহঁত গ'লগৈ, এতিয়াহে মই ভাত পানী খালোঁ। 5টামান বাজিলে। এতিয়া কিন্তু বতৰটো অকণমান ঠাণ্ডা কৰিছে, তো বতাহ দিছে মানে, কিন্তু ঠাণ্ডা কৰিছে বুলি কৈছিলে। এতিয়া বৰষুণ পেলাইছে, বৰষুণ দিছে। মই বাহিৰতে বহি আছোঁ। এয়া সৰু আছে। তো সেয়াই আৰু আজি দিনটো কি কৰিলোঁ তাকে দিনটোৰ কাৰ্যসূচী অকণমান ভিডিঅ' বনাই আপোনালোকৰ মাজত দিলোঁ। সম্পূৰ্ণ ঘৰুৱা ব্লগ এটা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে নাজানো বাৰু। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। তো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে প্লিজ